মাননীয় অধ্যক্ষ মহোদয়, সদনত মহামহিম ৰাজ্যপালৰ প্ৰস্তাৱৰ ওপৰত ধন্যবাদ দিয়ক। মই মাত্ৰ দুটা কথা ক'ব ওলাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2021 চনত দায়িত্বভাৰ গ্ৰহণ কৰি ঘোষণা কৰিছিল যে আমি অসমক ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন কৰি তোলাটোৱেই আমাৰ সংকল্প। এই সংকল্প আজি আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি বহু ক্ষেত্ৰত কেনেধৰণে সফলভাৱে ৰূপায়ণ কৰা হৈছে, দেশখন আগুৱাই গৈছে, তাক আমি প্ৰত্যক্ষ কৰিছোঁ। মই মাত্ৰ এটা ছেক্টৰ বা এটা শিক্ষা খণ্ডটোত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাৰ্গদৰ্শনেৰে শিক্ষা বিভাগটোত এই যে আমি 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হ'বলৈ আগুৱাই যাম, তাত এটা তথ্যভিত্তিক কথা মই ক'ব বিচাৰিছোঁ। 2017 চনত ভাৰত চৰকাৰৰ শিক্ষা বিভাগে এটা ইভালুৱেশ্যন প্ৰচেছ আৰম্ভ কৰিছিল, পাৰফৰ্মেঞ্চ গ্ৰেডিং ইণ্ডেক্স। 2020 চনত নতুন শিক্ষানীতি অহাৰ পাছত ইয়াক আকৌ নৱীকৰণ কৰা হৈছিল এই পাৰফৰ্মেঞ্চ গ্ৰেডিং ইণ্ডেক্সত। 2023-24 এই পাৰফৰ্মেঞ্চ গ্ৰেডিং ইণ্ডেক্সত আমি বহুত পিছুৱাই আছোঁ। আমি তলফালৰ পৰা আছিলোঁ, 27 নম্বৰ স্থানত আছোঁ। কিন্তু মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত নিৰন্তৰভাৱে শিক্ষা বিভাগক যিধৰণে শিক্ষা ব্যৱস্থাটোৰ উন্নয়নৰ কাৰণে কাম কৰিলে, যোৱা 19 মে' তাৰিখে 2024-25 চনৰ পাৰফৰ্মেঞ্চ গ্ৰেডিং ইণ্ডেক্সৰ প্ৰতিবেদন ভাৰত চৰকাৰে প্ৰকাশ কৰিছে। আৰু সেই প্ৰতিবেদনত তথ্য আহিল যে আমি 27 নম্বৰ স্থানৰ পৰা আমি 12 নম্বৰ স্থানলৈকে আগুৱাই আহিলোঁ, অৰ্থাৎ 15টা ৰেংক আমি যাম। এই পাৰফৰ্মেঞ্চ গ্ৰেডিং ইণ্ডেক্সত যিকেইটা গ্ৰেড আছে, সেই গ্ৰেডটো হ'ল প্ৰথম যিটো গ্ৰেড উৎকৰ্ষ, ভাৰতৰ কোনো ৰাজ্যই সেই গ্ৰেড পোৱা নাই। দ্বিতীয় গ্ৰেডটো হ'ল উত্তম, ভাৰতবৰ্ষৰ কোনো ৰাজ্যই সেইটো গ্ৰেড পোৱা নাই। তৃতীয় গ্ৰেডটো হ'ল প্ৰচেষ্টা, আৰু চতুৰ্থ গ্ৰেডটো হ'ল আকাংক্ষী। আমি প্ৰচেষ্টা গ্ৰেডত আছোঁ, আৰু এই প্ৰচেষ্টা গ্ৰেডত আমি কোন কোন ৰাজ্যক অতিক্ৰম কৰি আমি যে 15টা ৰেংক জঁপিয়াই আমি 12 নম্বৰলৈ আহিলোঁ, কোন কোন ৰাজ্যক পিছ পেলাই থৈ আহিলোঁ বা কোন কোন ৰাজ্য আমাৰ তলত আছে। হাৰিয়ানা, উত্তৰাখণ্ড, গুজৰাট, তামিলনাডু, ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, ছত্তীশগড়, উত্তৰ প্ৰদেশ, কৰ্ণাটক, ৱেষ্ট বেংগল, তেলেংগানা, অৰ্থাৎ ভাৰতবৰ্ষৰ প্ৰায় সকলো বৃহৎ ৰাজ্যক চেৰ পেলাই আমি 12 নম্বৰ স্থানলৈকে আহিবলৈ সক্ষম হৈছোঁ। প্ৰথম দুটা স্থানত আছে চণ্ডীগড় আৰু পাঞ্জাৱ, কেৰেলা, ইয়াৰ পাছত আছে হিমাচল প্ৰদেশ, মধ্যপ্ৰদেশ, গোৱা। আমি যদিও উত্তম স্থানটো আমাৰ 5টা শিতানত ইয়াৰ ইভালুৱেশ্যন হয়, আৰু এই 5টা শিতানৰ ইভালুৱেশ্যনৰ ভিতৰত এই 3টা শিতানত আমি অতি সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছোঁ। যদিও আমি সামগ্ৰিকভাৱে আমি উত্তম পোৱা নাই, কিন্তু আমি শিক্ষাৰ সহজলভ্যতা, এক্সেছ টু এডুকেশ্যন, তাত আমি উত্তম স্থান লাভ কৰিছোঁ। আমি ইকুইটি, অৰ্থাৎ সমাজৰ SC, ST, চৰ অঞ্চল, চাহ বাগান অঞ্চল, সংখ্যালঘু অঞ্চল, এই সকলোকে সামৰি লোৱা যি ইনক্লুচিভ এডুকেশ্যন, ছাত্ৰী ছাত্ৰ সকলোৰে কাৰণে ইয়াত আমি উত্তম স্থান লাভ কৰিছোঁ। আৰু 3 নম্বৰ এটা ক্ষেত্ৰ য'ত আমি উত্তম স্থান লাভ কৰিছোঁ, সেইটো হ'ল গভাৰ্নেন্স প্ৰচেছ, অৰ্থাৎ এই গভাৰ্নেন্স প্ৰচেছৰ ইয়াতো আমি উত্তম স্থান লাভ কৰিছোঁ। অৰ্থাৎ আমি 27ৰ পৰা 12লৈ আহিলোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হ'বলৈ আমি চেষ্টা কৰিম। আমি 27ৰ পৰা 12লৈ আহিলোঁ। মই আশা কৰোঁ অহা 5টা বছৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি এই 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত আমি এখন হ'বৰ কাৰণে আমি সফলতা লাভ কৰিম। ইয়াৰোপৰি অন্য এটা দিশ যিটো অতি গুৰুত্বপূৰ্ণ, যিটো ভাৰতবৰ্ষৰ কোনো ৰাজ্যই কৰিব পৰা নাই, 1,62,000জন
যুৱক যুৱতীক চৰকাৰখনে চাকৰি দিব। আৰু আজি চৰকাৰখনে কৈছে যে অহা 5টা বছৰত আমি 2 লাখ যুৱক যুৱতীক আমি চাকৰি দিম। কিন্তু তাৰ লগে লগে এডভান্টেজ আছামৰ জৰিয়তে অসমত ব্যাপক উদ্যোগীকৰণৰ এক পৰিৱেশ সৃষ্টি হৈছে। আৰু এই উদ্যোগীকৰণৰ যি মূল টাৰ্গেট, তাৰ জৰিয়তে নিয়োগ, এমপ্লয়মেণ্ট, নতুন যুৱক যুৱতীৰ বেচৰকাৰী খণ্ডত নিয়োগৰ এটা বৃহৎ দুৱাৰ মুকলি হ'ব। আৰু ইতিমধ্যে আমাৰ স্কিল ডেভেলপমেণ্ট চেণ্টাৰবিলাকৰ জৰিয়তে যথেষ্ট যুৱক যুৱতী তেওঁলোকে ব্যক্তিগত খণ্ডতো নিয়োজিত হৈ আছে। মোৰ চৰকাৰখনলৈ মোৰ প্ৰস্তাৱ যে চৰকাৰী খণ্ডত 1,65,000 তাৰ ডেটা আমাৰ হাতত আছে, কিন্তু বেচৰকাৰী খণ্ডত কিমান যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিছে তাৰ আমাৰ ডেটা নাই। তাৰ ডেটাৰ কাৰণে চৰকাৰখনে যদি এটা পৰ্টেল খোলে আৰু আমি এই ডেটাসমূহ যদি সংগ্ৰহ কৰোঁ, তেনেহ'লে 2 লাখতকৈ অধিক যুৱক যুৱতীক আমি বেচৰকাৰী খণ্ডতো নিয়োগ কৰিব পাৰিম। অৰ্থাৎ আনএমপ্লয়মেণ্ট যিটো ডাঙৰ এটা সমস্যা ৰাজ্যখনৰ, চৰকাৰখনে খুব ইফেক্টিভলি ইয়াক এড্ৰেছ কৰিছে। আৰু ইয়াৰ বাবে মই ৰাজ্যপালৰ এই যি ভাষণ, য'ত এই কথাবিলাক সন্নিৱিষ্ট আছে, ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ।